ঘৰলৈ আহিলে যে ইটো সিটোকৈ কিমান যে কাম ওলায়। মোৰ কাম এটাত ঘৰলৈ আহিছিলোঁ দুদিনমানৰ কাৰণে আৰু ৰাতিপুৱা সেইকাৰণে মই সোনকালে উঠিয়ে গা চা ধুই কাপোৰকেইটা ধুই ল'লোঁ। যিহেতু মই থকা ঠাইডোখৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, সেইটো কাৰণে মই মন গ'লেই ঘৰলৈ যাব পাৰোঁ আৰু বিশেষ কাম এটাতহে আহিছিলোঁ মই ঘৰলৈ। তাৰপিছত এইফালে মই গাটো ধুই মেলি অকণমান চুলিখিনি ভাবিলোঁ ৰ'দত শুকুৱাই লওঁ। তাৰপিছত দুপৰীয়া ভাতকেইটা খালোঁ। খাই পিনে এইফালে মই ওলালোঁ বেংকলৈ বুলি। বেংকত মোৰ কাম এটা আছিলে, ষ্টেট বেংকত। কিন্তু লিংক নোহোৱাৰ বাবে মোৰ বেংকৰ কামটো নহ'ল। তাৰপিছত মই কেফে এখনত গ'লোঁ, তাতে মোৰ এক্সেঞ্জ কাৰ্ডখন আপডেট কৰিবলগীয়া আছিলে, সেয়া আপডেট কৰি ল'লোঁ। তাৰপিছত গাখীৰ চাহ একাপ খালোঁ। তাৰপিছত এইফালে মোৰ অকণমান বজাৰ কৰিবলগীয়া আছিলে কচমেটিকৰ, সেয়া বজাৰ কৰিলোঁ। আৰু এইফালে মই লাগতিয়াল বস্তুখিনি লৈ মেলি ঘৰ পালোঁহি। তাৰপিছত আকৌ সন্ধিয়া ওলালোঁ ভণ্টিৰ লগত মেলা চাবলৈ বুলি। আমাৰ ইয়াত প্ৰত্যেক বছৰে বিৰাট ডাঙৰকৈ শিৱৰাত্ৰি মেলা হয় আৰু মই লং ব্লগ এটাত আপোনালোকক গোটেইখিনি দেখাম আৰু আজিলৈ আহোঁ, বাই।